বেহাৰবাৰী আউটপোষ্টৰ কেকেদা মোহনদা আকৌ ঘূৰি আহিবনে নাই আপোনালোকক জনাই দিওঁ আজিৰ এই ভিডিঅ'টোত। তেওঁলোকৰ মুখেৰে আপোনালোকে শুনিব যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টত আকৌ আহিবনে নাহে সকলো ভিডিঅ'টো আপোনালোকক কৈ আছোঁ। মই গোটেই ইণ্টাৰভিউটো নলগাওঁ কিয়নো তেওঁলোকৰ ইণ্টাৰভিউ অলপ দিনৰ আগতে হৈ গৈছে। সেই ইণ্টাৰভিউতে কৈছে আপোনালোকক যদি সেই ফেচবুকত পাইছোঁ তেওঁলোকৰ ইণ্টাৰভিউটো, যিহেতু নেকি আপোনালোকক যদি লিংক লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই লিংকটো দি দিম। যিহেতু নেকি তেওঁলোকৰ লিংকটো গোটেই ভিডিঅ'টো মই দিব নোৱাৰোঁ, কপিৰাইট ষ্ট্ৰাইক আহিব। যিহেতু নেকি কপিৰাইট ষ্ট্ৰাইক আহিলে মানে চেনেলটো অকণমান প্ৰব্লেম হয়, সেইটো কাৰণে মই তেওঁলোকৰ ভিডিঅ' নিদিওঁ। যিহেতু নেকি মই নিজে কৈছোঁ, তো তেওঁলোকে আহিবনে নাই আপোনালোকক কৈ আছোঁ। তেওঁলোকে কৈছে যে যিহেতু নেকি ইণ্টাৰভিউত একেখন চিৰিয়েলকে 10 বছৰ ধৰি কৰি আহিছে, সেইটো কাৰণে তেওঁলোকে বেলেগ অন্য এটা চৰিত্ৰত তেওঁলোকক দেখা পাব বেলেগ এটা চেনেলত। তেওঁলোকে ইণ্টাৰভিউত কৈছে যে 10 বছৰ ধৰি একেখন চিৰিয়েলকহে কৰি আছে কেকেদা মোহনদাই। কেইদিনমান বেহাৰবাৰী আউটপোষ্টৰ পৰা তেওঁলোকে বিৰত লৈছে, এবছৰমান। তেওঁলোকে কৈছে বেহাৰবাৰী আউটপোষ্টত তেওঁলোকক আৰু নেদেখিব এবছৰমান, কিন্তু তেওঁলোকে পৰৱৰ্তী সময়ত বেহাৰবাৰী আউটপোষ্টত তেওঁলোকে ঘূৰি আহিব। এইটো এটা ভাল খবৰে হয়। আৰু কেকেদাক নতুন এটা চিনেমাত তেওঁলোকক দেখি পাব, নতুন এটা চৰিত্ৰত কেকেদাক দেখি পাব, চিকাৰত তেওঁলোকক অভিনয় কৰা দেখি পাব। আৰু মোহনদাকো দেখি পাব নতুন এটা চিনেমাত নতুন চৰিত্ৰত, কিন্তু এতিয়ালৈকে চিনেমাখনৰ নাম এতিয়ালৈকে ৰিভিউ কৰি দিয়া নাই। আজিৰ আপডেটটো ইমানখিনিয়ে আছিলে কেকেদা মোহনদাৰ অভিনয় চাই ভাল পোৱাসকলে প্লিজ আপোনালোকে তেওঁলোকৰ বাবে লাইক এটা কৰি দিব। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নতুন টপিক লৈ আকৌ লগ পাম। তো ঠিক আছে, তেতিয়াহ'লে বাই বাই।